নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া আপোনালোকে দেখিছিলে ৰাতিপুৱা মৰ্ণিং খোজ কাঢ়িছিলোঁ। এয়া ৰাতিপুৱাই দাদাই মাছ লৈ আহিলে ঘৰলৈ, যিহেতু আজি উৰুকা আৰু আমাৰ ইয়াতে উৰুকা মেলা হৈ আছে। আৰু সেই তাৰ পৰা মাছ লৈ আহিছিলে। উৰুকা মেলাৰ মাছ হয় এয়া। ৰাতিপুৱাই ওলাই 4টা মানতে ওলাই, সেইকাৰণে গ'ল সোনকালে গৈ পেলাই মাছ লৈ আহিলে। মাছ লৈ আহিলে, আজি উৰুকা খাম আৰু এয়া দুপৰীয়াৰ বাবে আনিছে। আমাৰ মানুহ কম, সেইকাৰণে আমাৰ এইখিনিয়ে হৈ যাব দুসাঁজ। আৰু এয়া মই মাছখিনি বাকি ল'লোঁ। বাকি লোৱাৰ পিছত এতিয়া আৰু ভালকৈ ধুই কৰি বনাব লাগিব, ভাজিব লাগিব। বহুত কাম আছে আজি। কামৰ মাজতে আলহীও আহিছিলে ভোগালী বিহুৰ পৰা মাছ নিবলৈ। আমাৰ ঘৰলৈ আহিলে, চাহ খোৱালোঁ, নাস্তা পানী খুৱাই পঠিয়ালোঁ। পঠিওৱাৰ পিছত এতিয়া মাছখিনি ঠিক কৰিবলৈ ওলাইছোঁ। ফ্ৰাই কৰিম, ৰান্ধিবলৈও আছে, বহুত কাম আছে আজি। মৰ্ণিং আলহী আহি পালে বহুত কাম থাকি যায়। ধোৱা পখলা কৰিবলৈ ৰেডি হৈছোঁ আৰু ৰেডি হোৱাৰ পিছত আপোনালোকক ভাজি হোৱাৰ পিছত লগ পাম বাৰু। আৰু এয়া মাছখিনি ধুই কৰি থলোঁ। তাৰপিছতে মা পিঠা বনালে, পিঠাৰ লগত চাহ খাম। আপোনালোকে দেখিছেই চাগে। পিছতহে আৰু কামত লাগি যাম, পূৰা ৰন্ধা বঢ়া কামত। এয়া মাছ ফ্ৰাই কৰি মোৰ হৈ গ'ল। পূৰা মাছ ফ্ৰাই কৰি ল'লোঁ আৰু বেলেগকৈ অলপ থলোঁ, যিহেতু কেঁচাকৈও বনাম অলপ। আৰু যিখিনি নবনাওঁ ফ্ৰাই কৰি থৈ দিছোঁ, সেইখিনি ৰাতিলৈ বনাম। আৰু বাকীখিনি কেঁচাকৈ থৈ দিছোঁ। আৰু অলপ আলহীকো পিচ ফ্ৰাই কৰি দিলোঁ খাবলৈ, যিহেতু বিহুৰ কাৰণে আহিছিলে, উৰুকাৰ কাৰণে মাছ নিবলৈ। সেইটোৰ বাবে সেইটো মাছটো দেখুওৱা নহ'লে। বহুত ডাঙৰ এটা মাছ ল'লে, সৰিয়া এটা 1200 টকা দি পেলাই। আৰু মাছ ভজাৰ পিছতে অলপ পিছতে আকৌ দাদাই মাছ লৈ আহিছিলে, বৰালি মাছ। এয়া চাওক, ইমান সৰু, ইমান ডাঙৰ নহয়, এইখিনি সৰুৱে হয়। আৰু এয়া এতিয়া খুলি লৈছে মায়ে মাছখিনি বাচিবলৈ। আজি মাছেই খাম আৰু গোটেই মাছেই হৈ গৈছে। আৰু বৰালি মাছ হয়, ইমান সৰু বৰালি মাছ ইমান খাই ভাল নালাগিবও পাৰে, যিহেতু সৰু হয়। তথাপিও আৰু আনিছে যেতিয়া খাবইতো লাগিব। আবেলি সময়ত এয়া স্বপ্নমতে মেটাপতে সিহঁতে আটাৰ পিকনিক কৰিছে। আৰু এইবোৰ দেখিলে সৰুকালৰ কথাবোৰ মনত পৰি যায়, যিহেতু আমিও এনেকৈ খাইছিলোঁ খানা। খুব 1 টকা 2 টকাকৈ তুলি আৰু ঘৰৰ পৰা আলু পিঁয়াজ তুলি এনেকৈ খাইছিলোঁ। সিহঁতে ঘৰ এটাও বনাই লৈছে জংঘলৰ মাজতে। আৰু এয়া সিহঁতৰ কাম চলি আছে। আলু পৰঠা বনাইছে বোলে সিহঁতে, কবিও দিছে তাতে, আলুও দিছে তাতে, আকৌ আলু চব্জিও বনাইছে। এনেকৈ খাবলৈ গৈছিলে গোটেইগালে। আৰু জুই লগাই আছে পূৰা। ভালে লাগিছে দেখি পেলাই সিহঁতৰ খোৱাখিনি। খিনি বোলে মেটাপে অলৰেডি খাই চেচেই কৰিলে, আৰু সি কিবা কিবি কৈ আছিলে। আৰু এইটো ভিডিঅ' হয়তো মই দিছোঁৱেই আপোনালোকৰ এইখিনি চাবচোন। সিহঁতে ইমান ধুনীয়াকৈ বনাই কৰি আছে। বনাই কৰা হৈ গ'ল, এতিয়া সিহঁতে খাব লৈছে। ঘৰটোৰ ভিতৰত সোমাই সিহঁতে খাব এতিয়া। ঘৰটোৰ ভিতৰত সোমাই বহি লৈছে গোটেইখিনিয়ে ধুনীয়াকৈ, বস্তা পাৰি লৈ চাফ চিকুণ কৰি লৈ তাৰ ভিতৰত বহি ধুনীয়াকৈ খাবলৈ লৈছে। আৰু মোক সিহঁতে মাতি আছিলে ভিডিঅ' কৰিবলৈ, যিহেতু মোৰ ঘৰতো বহুত কাম আছিলে, সেইকাৰণে মই যাব পৰা নাছিলোঁ। লাষ্ট টাইমত গ'লোঁ, সিহঁতৰ যেতিয়া শেষ হ'ব সেইটো টাইমতে মই গ'লোঁ। আৰু এইজনী মই, আৰু এইটো আনোৱাৰ বুলি কয়, সি আহি পেলাই বাছেনৰ পৰা অলপ দেখাই দিলেহি, কিন্তু ভিডিঅ' কৰি থকা দেখি লাজ পালে গুচি গ'ল। আৰু এয়া স্বপ্নমে খাই আছে ধুনীয়াকৈ, কলপাতত খাইছে। সিহঁতে মানে একদম পিয়ৰ পিকনিক খাইছে। আৰু কলপাতত লৈছে পৰঠাখিনি, আৰু বাতিত লৈছে, কিছুমানে কলপাততে লৈছে চব্জিখিনি। সিহঁতে বৰ ধুনীয়াকৈ খাইছে দেই। আপোনালোকৰ ফালে কোনোবাই খাইছেনে সৰু ল'ৰা ছোৱালী এনেকৈ? হয়তো চবেই এনেকৈ সৰুকালত চবেই খায়, আমিও খাইছিলোঁ। সেয়া
এজনীয়ে লৈছে আকৌ খাবলৈ। আৰু এয়া আমাৰ বায়ে হয়, তেখেতে ভালকৈ সেকি দিছে, যিহেতু ভালকৈ সেকাও হোৱা নাছিলে, কেঁচা কেঁচা হৈ আছিলে, সেইবাবে ভালকৈ সিঁচি দিলে, ভালকৈ সেকি দিলে। আৰু ইহঁতে ধুনীয়াকৈ খাইছিলে, কোনো কাজিয়া কেচকাল নাছিলে ইহঁতৰ খানা খোৱাত, সেইটো কাৰণে ভাল লাগিছিলে। কিন্তু কেতিয়াবা কিছুমান সৰু ল'ৰা ছোৱালীয়ে খানা খালে কাজিয়া হয়, কেচকাল হয়, কিন্তু ইহঁতৰ মাজত নহৈছিলে। চমনম আৰু আচিয়া এনেকৈ গোটেইকেইজনী মিলি বনাইছিলে। আৰু এয়া চাওক, মেহতাবে একদম জুইৰ লগত খেলা, কিন্তু জুই বুলি ক'লে ভালে পায়, সেয়া জুইৰ লগত খেলা কৰিছে। ইমান জংঘল আছে, জংঘলত জুই লাগি যালে মই তাক অলপ কিবা কিবি কৈ আছিলোঁ যে জুইৰ লগত খেলা কৰি আছ, জুই লাগি যালে কি হ'ব। তাৰপিছত সি পেলাই দিলে লাঠিডাল। আৰু এয়া চাওক, সি জুইডাল একদম গচকি মচকি কিবা কৰি পেলালে। সি মানে ভয় নকৰে জুই আৰু পানীলৈ, সি অলপো ভয় নকৰে। কেনেকৈ তাক মাকে ৰখাব ঠিক নাই। আৰু লাষ্টত যেতিয়া মই ভিডিঅ'টো সিহঁতৰ মেমক দেখুৱাই দিম বুলি ক'লে, তেতিয়া সি গৈ পেলাই বহি আছে ডাইৰেক্ট। সি মেমলৈ বহুত ভয় কৰে, স্কুলত মেমবিলাকলৈ বহুত ভয় কৰে, বহুত। সেইবাবে তাক ব্লেকমেইলিং কৰোঁ আমি মেমক ভিডিঅ' দি দিম বুলি, সি তেতিয়া বহুত ধুনীয়াকৈ বহি থাকে। আৰু স্কুলতো সি একো বদমাচি নকৰে, বহুত ধুনীয়াকৈ স্কুলত থাকে বোলে। সিহঁতৰ ঘৰটোও বহুত ভাল লাগিছিলে, চাওকচোন ইমান ধুনীয়াকৈ ঘৰটো বনাই লৈছে। সৰু সৰু ল'ৰা ছোৱালী হ'লে কি হ'ল, সিহঁতৰ নলেজবোৰ বহুত ভাল আছে, সেইকাৰণে ধুনীয়াকৈ ঘৰটো বনাই ল'লে। আৰু এতিয়া মই যাবলৈ ল'লোঁ আৰু ঘৰলৈ। আৰু এইপিনে সিহঁতৰ ঘৰ বনাই আছে, ভেটিটো হ'ল, আৰু ভেটিটো হোৱাৰ পিছতহে আৰু বাকী কামখিনি ষ্টাৰ্ট দিব। ইয়াত 2টা ৰুম বনাইছে, লাহে লাহে কৰিব। আৰু যিহেতু সিহঁতৰ কোনো চাকৰি নাই, ইনকাম চ'ৰ্চ ইমান ভাল নহয়, যেনে তেনে আৰু কৰি আছে, খাই আছে। তাৰপিছত এনেদৰে কষ্ট কৰি বনাই আছে। আৰু এয়া আমি সন্ধিয়াৰ সময়ত চাহ খাবলৈ বহিছোঁ। আজি আমাৰ বিহু বুলি এয়া পিঠা আছিলে, তিলৰ লাড়ু, বৰা চাউল আৰু নাৰিকল পিঠা, বিস্কুট, আৰু এয়াই আছিলে আমাৰ। বাকী এতিয়া আমি সন্ধিয়া হ'ল, আমি চাহ খাম। আপোনালোকে খালেনে বাৰু চাহ? আমি চাহ খাবলৈ লৈছোঁ আৰু খাম এতিয়া। এয়া নাৰিকল পিঠাখিনি কেনেকুৱা হৈছে জনাবচোন, তিলৰ লাড়ুকেইটা আৰু বৰা চাউলৰ লাড়ুকেইটা কেনেকুৱা হৈছে জনাব আপোনালোকে। এতিয়া এয়া দাদাক চাহ দিবলৈ গৈ আছোঁ মই। নাস্তাখিনি আগে ভাগে দি লৈছোঁ, সি খাই থাকক, তাৰপিছতে চাহ দিম। আৰু চাহ তুলি দিয়া হৈ আছে, ওচৰতে প্লেটখন থৈ দিছোঁ। আৰু মাও খাব আৰু ময়ো খাম, তেনেকৈ খাবলৈ ল'ম। আৰু এয়া মই খাই আছোঁ। এয়া নাৰিকল পিঠা খাই আছোঁ মই। ইমান মই মিঠা আজি নাখাওঁ বাৰু, তথাপিও আজি মানে নাৰিকল পিঠা দেখি মোৰ থাকিব নোৱাৰিলোঁ, সেইবাবে খাই দিলোঁ আৰু পূৰা। আৰু এয়া মই ইভিনিঙত চুলি ধুই দিছিলোঁ, সেই চুলিবিলাক শুকুৱাই নাই, সেইকাৰণে চুলিকেইটা মেলি থৈ দিছোঁ। ইমান ঠাণ্ডা দিনত দেৰিকৈ মূৰ ধোৱাটো প্ৰব্লেম হৈ যায়, আৰু যিহেতু বেমাৰ হয়, কাহ চৰ্দি হ'ব পাৰে। কিন্তু এয়া চাওক, বৰা চাউলৰ লাডুটো ইমানেই টান, মই মানে চোবাবই পৰা নাছিলোঁ। আজিলৈ আহিছোঁ, বাই।